হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ ৰেপিড' মাৰিব যাব আছিলোঁ, আহি থাকোঁতে ৰাস্তাত আধা ৰাস্তাত পেট্ৰল খতম হৈ গ'ল। মানে গাড়ীত অলপ পেট্ৰল কম আছিল, কম থাকিলে লাষ্টত আৰু মই হেৰি কৰিলোঁ, আপোনাৰ এই গাড়ীটো লৈ আহিলোঁ। মই বোলে চিলাৰ গৌৰীপুৰ নাপত আৰু পেট্ৰল পাম্প পায়, মই বোলে ইয়াতে পেট্ৰল ভৰাম, ভৰাই কিনে যাম আৰু আহি কিনে পেট্ৰল পাম্পত চাওঁ যে পেট্ৰল নাই বোলে। তাৰপিছত আৰু পেট্ৰল পাম্পটোৰ অলপ আগত আহি কিনে গাড়ী পেট্ৰল খতম হৈ গ'ল। এতিয়া ইয়াতে ৰখি আছোঁ, এইটো চা গাড়ী চাড়ী ৰাখি থৈ দিছে, ইয়া ৰাস্তাটো বহুত জাম। কিন্তু আৰু এতিয়া কি কৰিবি, ৰেপিড' বুক কৰি আছোঁ, মই বোলো কোনোবাই একচেপ্ট কৰিলে পেট্ৰল অলপ লৈ আহিম, কিন্তু কোনো একচেপ্টে কৰা নাই। সেইকাৰণে লগৰ এটাক আৰু ফোন কৰিছোঁ, ফোন কৰি পেলাই তাক মই পেট্ৰলটো লৈ আহিব দিছোঁ। চাংচাৰিৰ পৰা লৈ আহি আছে সি, এতিয়া ৰখি আছোঁ। কিন্তু ভাড়াও লাগছে এটা, আপোনাৰ এই গৌৰীপুৰৰ পৰা হেৰিত যাব, এইটো আপোনাৰ কালা পাহাৰ বুলি কয় যে, সেইফালে যাব। কিন্তু মেইনকৈ ইয়াতে ৰখি আছোঁ, এতিয়া ভাড়াটো কেঞ্চেল নকৰিলে নকৰা আৰু। তো গাইজ আহি পাইছে বোলে আৰু সি কোন ভিতৰতে আছে, দেখা হ'লি নাই ৰ, এইফালে থাকিব ক'ৰবাত। তো গাড়ীত ফাইনেলি গাড়ীত তেল আনি পেলা, গাড়ীত তেল আনা মানুহ হৈছে এইটো চাল চাওঁ আৰু সেইটো কিন্তু ভাড়া তেল দিম না, ইয়াতে গাড়ীত তেলে নাখায়, পেট্ৰলে নাখায়, বহুত নটংকি আনটো। এতিয়া গাড়ীত তেল ভৰালৈ কাষ্টমাৰটোক পিক আপ কৰি লওঁ, যাই কিনে আপোনালোকক লগ পাই আছোঁ। তো গাড়ী কাষ্টমাৰটো পিক আপ কৰি ল'লোঁ। কাষ্টমাৰটো যাব বোলে আপোনাৰ লালগণেশ, তাতে যাই আছোঁ এতিয়া। মানে জালুকবাৰী হৈ যোৱা নাই, সেইফালে মানে আপোনাৰ যিখন পুৰণা ব্ৰিজখন আছে না, দলংখন, শৰাইঘাটৰ দলংখন, সেইখন মানে কিবা ভাঙিছে নেকি। সেইখন মানে আজিৰ পৰা বন্ধ আছে, আপোনাৰ 15 তাৰিখলৈকে বন্ধ আছে। তো নতুন দলংখনেদি চব গাড়ীবিলাক চলাই দিছে। আপোনালোকে দেখাই পাইছে কিমান জাম লাগছে ৰাস্তাত, আপোনাৰ চাংচাৰি পাৰ হৈ গৈছে জামেদি। সেইকাৰণে সেইফালে যাই দিলে লাভ নহ'ব, দুটা দিনটো গুচি যাব। সেইকাৰণে এইফালে গৌৰীপুৰলৈকে আছোঁ, যাতে তিনিআলি দি সেই ভিতৰেদি সোমাই কিনে এখন নতুন দলংখনেদি পাৰ হৈ যাওঁ এইফালে। তো সেই গাইজ যেনে ভাড়াটো নামি দিলোঁ, তেতিয়াৰ পৰা বৰষুণ মাৰি আছে একদম। এই চাব পাৰে কিমান বৰষুণ, 1 ঘণ্টামানৰ বেছি হ'ল। এতিয়া আৰু ৰেইনকোটযোৰ পিন্ধি পেলাই পল্টন বজাৰলৈ পাৰ্চেল এটা লাগছে, সেইটো লৈ যাই আছোঁ বাৰু। গাইজ মালিগাঁও ষ্টেচনৰ পৰা ভাড়া এটা লৈ হৈছিলোঁ নাৰেংগীকলৈকে, কিন্তু আৰু কাষ্টমাৰটো লোকেশ্যনকলৈকে আৰু 1 কিলোমিটাৰ আছিলে, কিন্তু সেইফালৰ পৰা পানী নাছিলে জেগাখিনিত। এই চা কিমান পানী ৰাস্তাত। কাষ্টমাৰে আকৌ কৈ আছে গাড়ী যাব, বাইক যাব, কিন্তু এই ডাঙৰ গাড়ীবিলাক কেনেকৈ আহিছে চাচোন, আৰু বাইক যাব যাব, যদি ষ্টাৰ্ট বন্ধ হৈ যায় গাড়ীত দেখোন পানী সোমাই যাব ভিতৰত। কোনে ইমান দেখিলোঁ নেগালোঁ, সেইকাৰণে মই কাষ্টমাৰক নামি দিছোঁ, গুচি আছোঁ। গাইছ এইটো ভাড়া নামি দিয়াৰ পিছত আৰু এটা ভাড়া লাগিল ইয়াৰ পৰাই পল্টন বজাৰক লাগি। এতিয়া ভাড়াটো লৈ যাই আছোঁ, এইটো ভাড়া নামাই দিছোঁ কাৰণে ঘৰত গুচি যাম আৰু। মানে কানি কাপোৰ গোটাই ভিজি আছে না, এনেকৈ আৰু হেৰি কৰি থাকিব ভাল নালাগে, সেইকাৰণে আৰু গুচি যাম আৰু। গাড়ী ঘৰত যাবই দেখোন, কিন্তু পল্টন বজাৰৰ পৰাই ঘৰত যাব ওলাওঁতে এটা ভাড়া এটা লাগি গ'ল, আপোনাৰ লংকেশ্বৰত লাগি গ'ল। তাৰপিছত আৰু ভাড়াটো মই হ'লে সেইফালে নতুন দলংখনেদি গ'লোঁ হয় আৰু, কিন্তু মই হ'লেও এতিয়া ভাড়াটো লাগছে যিহেতু নামাই থৈ যাওঁ। ভাড়াটো আছিল আপোনাৰ 100 টকা, কাষ্টমাৰে দিছে 130 টকা। তো এতিয়া ভাড়াটো নামাই দিলোঁ, নামাই দি কিনে এটা ৰখি আছোঁ। যদি আপোনাৰ ভাড়াৰ পৰা লাগে লৈ যাম, আৰু যদি ভাড়া নালাগে তেতিয়াহ'লে কালি ডাইৰেক্ট ঘৰত গুচি যাম আৰু।